हेलो दोस्तों स्वागतम जनाइছো মোৰ আন এটি নতুন ভিডিঅ'লৈ আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো মই পঢ়া স্কুলখনৰ এটা সৰু ভিডিঅ' এটা সৰু ব্লগ যিটো নেকি মোৰ স্কুলখনৰ গোটেইটো দৃশ্য দেখাম আপোনালোকক এইটো হল আমাৰ স্কুলখনৰ পুৰণ সাইড ইয়াতে আৰু এটা কথা কৈ দিও যে মই পঢ়া স্কুলখন স্থাপিত হৈছিল 1927 চনৰ মাৰ্চ মাহৰ 1 তাৰিখে এয়া হৈছে স্কুলত থকা ডেস্ক বেঞ্চ যত নেকি ছাত্ৰ ছাত্ৰীসকলে ইয়াত বহি পঢ়ে এয়া আৰু নতুনকৈ এটা ৰুম বনাই আছে কনষ্ট্ৰাকচন কাম চলি আছে নাজানো ইয়াত কোনটো ক্লাছ হ'ব মই ইয়ালৈ বহুত দিন অহাও নাছিলো আজি পিছে ৰবিবাৰ বন্ধ আছিল কাৰণে তালৈ গলো আৰু চালো কি হৈ আছে মই পঢ়া স্কুলখনৰ চাৰিওফালটো চাওক আৰু কক কেনে লাগিছে এইটো আকৌ পিছে কোৰ্টি ৰুটা গৰখীয়া নেকি অনাই বনাই ঘূৰি আছে যে আমাৰ বিদ্যালয়লৈ স্বাগতম জনাইছো অতে অমিতা আতে আম ইতে ইটা কতে কিহৰ ক ABCD পঢ়ি আছো হা সৰু লৰা নেকি ইতে ইগল উতে উট উতে উনহুটা উঙতে নাঙল সতে চৰাই সতে ছাগলী A for apple B for ball India map সেইটোতো সবেই জানে তাতে কি হল সেইখন এখন বেলেগ স্কুল হয় টেট স্কুল ডায়েট হয় ডায়েট এতিয়া চাওক আমাৰ স্কুলখনৰ 360 ভিউজ এইটো হল হিন্দী স্কুল এইটো হল মধ্যাহ্ন ভোজনৰ পাকঘৰ এইটো হৈছে প্ৰধান শিক্ষকৰ কোঠা আৰু এইটো হৈছে শিক্ষক শিক্ষয়িত্ৰীৰ জিৰণি কোঠা তো মই পঢ়া স্কুলখন চাই আপোনালোকে কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ